Hey guys, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ইউটিউব চেনেল আৰু আপোনালোকে চাইছে আছাম ইউটিউবাৰ ইউটিউব চেনেল। চ' কেনেকুৱা পাই ভিডিঅ'টো জনাব। চ' আগৰ ভিডিঅ'ৰ দৰে এইবাৰো এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আমি আগবাঢ়ি আহিছোঁ। এইটো ভিডিঅ' এটা সঁচা কাহিনীৰ ওপৰত আমি ভিডিঅ'টো লৈ আহিছোঁ। চ' কেনেকুৱা পাই জনাব। যদি ভাল হয় এটা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰিব আৰু লগত থকা বেল আইকনটো দবাই দিব। যিমান পাৰে শ্বেয়াৰ মাৰিব আৰু ব'লক তাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইমান কত টকা তিমান কত টকা মাজত দিব ন এটা পইচা লাগে এই ইম্পৰ্টেণ্ট হয় মোক লাগে দে না তই মই দিব ন তই ফোন কাট তখন তই মোক গাৰ্লফ্ৰেণ্ডে ফোন মাৰি আছে তই ফোন কাট আবে ফোন কাট না তই ফোন কাট না হেল্ল' পাগল পইচা লাগে তাক কি কোৱা যায় হ'ব তাও দিন আহিব সি মোক এনেকুৱা সহায় নকৰিলে মোক আৰু এদিন হ'লেও দিন আহিবই পইচাটো খুজিছিলে আপুনি তাৰপিছত মানে কি মই কথাখিনি শুনি আছোঁ আৰু সি এতিয়া গাৰ্লফ্ৰেণ্ডক লৈ পেলাই ফুৰিব কৈছে আপোনাক বহুত মিছা কথা ক'লে সি মিছা কথা কৈছে সঁচাই কৈছোঁ মই আৰু মই আপোনালোকক পিছলৈ পাতিব নাই শুনিলে পিছত নহ'লে মোক কিবা কৰি দিব ভয় লাগে হ'ব দে সি মোক বিপদৰ সময় সি সহায় নকৰিলে হ'ব দে বন্ধুত্ব এয়াই ওলালে হ'ব দে মোৰ এতিয়া মায়ে ইমান বিচি আছে মই ফোনটো ৰাখিম দে হ'ব দে মোৰ পাতিবলৈ সময় নাই হ'ব দে অঁ হ'ব দে সি মোক আজি তেনেকুৱা কৰিলে তাও এদিন দিন আহিব সিও এদিন পস্তাব সময় মানুহৰ এদিনেই আহে সময় সি নিজে পাব মই নকওঁ সি নিজে মোৰ এদিন হ'লেও সি হৈ কৰিবই তাও দিন আহিব নহয় মোৰ
কথাটো শুন না তই ফাৰ্ষ্ট মোৰ কথাটো শুনি ল মই বিজি আছো ক না মানে ডাঙৰ মানুহ হৈ গ'লি মানে ন বিজি আছো এতিয়া বিজি আছো দে অফিচত আছো না তখন না মোক মানে টকা 5,000 লাগিছিল দেন আবে জলদি দে না জপা নকলি না মোৰ গাৰ্লফ্ৰেণ্ডক কৈ নাই মই বিজি আছো মই বিজি নাই মই পিছত ফোন কৰিছো আপুনি হেল্ল' আকৌ কৈ আছে মানে কৈ আছো বিজি আছো ৰখিব না কি হ'ব মই বিজি আছো ক না আবে তই এনেকুৱা নকৰিবি মোৰ গাৰ্লফ্ৰেণ্ডক বহুত বেমাৰ বে তই কিবা এটা কৰি পইচা দে না পইচা মোৰ হাতত নাই এতিয়া মোক কেনেকৈ দিম তোক মই আবে তই কিবা এটা কৰি দে আবে বন্ধু খাতিৰতো দে তই চা ভাই তই মোৰ মাজতে মোক কি কৰিছিলি কচোন তই মই যদি তোক যে সহায় দিয়া বেছি তই মোক সহায় কৰিছিলি গাৰ্লফ্ৰেণ্ডৰ হ'লে ভৰাবলৈ গ'লে তোৰ তাত পইচা ওলাই হেৰি নাখন মোক হ'লে পইচা দিব তোৰ পইচা নোলায় চা ভাই বন্ধু গাৰ্লফ্ৰেণ্ডতকৈ বন্ধু ডাঙৰ হয় বন্ধু যদি সহায় নকৰ গাৰ্লফ্ৰেণ্ড আজি আছে কাইলৈ নাই হা তই সেইটোৱে কৰ না ফোন কাট তই ফোন মোৰ গাৰ্লফ্ৰেণ্ডক কমাই তই ফোন কাট আবে ফোন কাট না তই ফোন মোৰতো এতিয়া প্ৰব্লেম হৈ আছে না মোৰতো এতিয়া প্ৰব্লেম হৈ আছে তই মোক প্ৰব্লেম দিলে বুজ না মাজতে তই মোক কি কৰিছিলি কি অৱস্থা পেলাই মোৰ যেতিয়া মোৰ কেনেকুৱা অৱস্থা আছিল মই কেনেকৈ উঠালো মই জানো আগাৰ মোৰ বহুত ডাঙৰ ভুল হ'ল তই মোক এটা যেনে তেনে সহায়টো কৰ পইচা দিম এটা কথা কওঁ মানুহে যদি বিপদত পৰে নহয় সহায় যেনেকেই নহওক দুটকা হ'লেও তই সহায় কৰিবি বন্ধু মোৰ খাতিৰত মই হ'লে পইচা দিম তোক দিম বুলি কোৱা নাই মানুহক সদায় বিপদৰ পৰা উদ্ধাৰ কৰিবি নম্বৰ মই দিটো কোৱা নাই নম্বৰ ছেভ হৈ আছে ক্ষমা কিয় তই মোক বন্ধু হয় মই তোক ক্ষমা মই কোৱা ক্ষমা নুখুজিবি মই পইচা দিম ভাই পইচা দিম এটা কথা মনত ৰাখিবি সদায় জীৱনত কিবা যোনে বিপদত নপক সহায় কৰিবি বুজিছ হ'ব দে মই তোক পইচা দি আছোঁ দে মই কাম এটা বিজি আছোঁ খবৰ কেনেকুৱা তোক আইচিউত আছে মই এতিয়া ক'ত আছে গুৱাহাটীত আছে অঁ এতিয়া মই গৈ আছোঁ তই মই গৈ আছোঁ গাৰ্লফ্ৰেণ্ডে চব অন্ধকাৰ কৰি পেলালে গাৰ্লফ্ৰেণ্ডৰ পিছত সৰুৰ পৰা ঘূৰি বন্ধু মা দেউতা সকলোকে পাহৰি পেলালে মই আৰু তাৰ পাছতেই ৰাহুল আচলতে গুৱাহাটীলৈ বুলি গুচি আহে আৰু তাৰ পাছৰখন কি হৈ গ'ল তাৰ পাছৰখনটো চাবলৈ তো পাৰ্ট 2লৈ অপেক্ষা কৰিব লাগিব আৰু তাৰ পাৰ্ট 2লৈ অপেক্ষা কৰিব যাওঁতে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু বহুত বেছি শ্বেয়াৰ কৰি দিব আৰু তাৰ পাছতে আমি পাৰ্ট 2 লৈ আহিম আৰু এইটোত যদি আমি মৰম পাত দিয়া পাৰ্ট 2টো নিশ্চয় লৈ আহিম তো চাবলৈ নাপাহৰিব পাৰ্ট 2